সৃষ্টি উদ্যোগত আমি প্ৰথমবাৰৰ বাবে কাঠফুলা খেতি কৰিবলৈ আগবাঢ়িছো। এয়া গুটি লৈছো, এয়া বেগ চিলিণ্ডাৰ কাৰণে বেগ লৈছো। কামত লাগিম আৰু এতিয়া 10 গৰাকীয়ে বনাম এটা গ্ৰুপত, আৰু আছে তেখেতসকলে এক্সট্ৰাকে বনাইছে। 33 গৰাকী সদস্য লগ লাগি আমি মাছৰুম খেতিটো কৰিম বুলি আৰম্ভ কৰিছো। আমাক মানে এইখিনি সহায় সহযোগ কৰি দিয়াৰ বাবে সৃষ্টিসমূহ কৰ্মকৰ্তালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকে মানে সহায় সহযোগ কৰি নিদিয়া হলে মানে আমি এনেকুৱা এটা প্লেটফৰ্ম পাম বুলি ভবা নাছিলো। তেওঁলোকে মানে বহুত কষ্টৰে আমাক অসম কৃষি বিকাশ কেন্দ্ৰৰ পৰাও ভাল মানে যি কেইগৰাকী মানে সদস্যাক আমাক প্ৰশিক্ষণ দিবলৈ আনিলে, তেওঁলোকৰ প্ৰশিক্ষণৰ পৰা আমি দুদিনীয়া প্ৰশিক্ষণ ললো। প্ৰশিক্ষণ লৈ আমি আজি 3 দিনৰ আগৰ পৰা প্ৰথমে আমি খেৰ কাটিলো। খেৰ কাটি আনি একেডোখৰ জেগাতে ষ্টক কৰি ৰাখি আমি সমূহ মানে মহিলা লগ হৈ খেৰ কাটিবলৈ আৰম্ভ কৰিলো। খেৰ কাটি কালি আমি তিয়াই থলো। কালি ৰাতিটো তিয়াই আমি আজি সিজাবলৈ আৰম্ভ কৰিলো। সিজাই মেলি আজি সৃষ্টি মানে এজন সদস্যাৰ ঘৰত আমি আজি PP পলিথিন আৰু কাঠফুলাৰ বীজসমূহ লৈ আমি আজি পেকেজিং কৰিবলৈ আৰম্ভ কৰিমগৈ। আৰু তেওঁলোকৰ মানে সহায় সহযোগত আমি উৎসাহ পাইছো যে আমি মহিলাসকল স্বাৱলম্বী হ'ম বুলি, মানে উন্নতিৰ দিশত আগবাঢ়ি যাম বুলি আশা কৰিছো। আৰু সকলো মহিলা মানে আনন্দৰ মনেৰে কামটো কৰিবলৈ ওলাই আহিছে। তাকে দেখি আমাৰ সকলো ভাল লাগিছে আৰু সৃষ্টিসমূহ কৰ্মকৰ্তালৈ আমি ধন্যবাদ জনাইছো। পিছলৈও মানে আমি তেওঁলোকৰ পৰা এনেদৰে সহায় সহযোগ পাম বুলি আশা কৰিছো। ধন্যবাদ। আমি এতিয়া মানে টোটেল 33 গৰাকী সদস্যাই 99টা চিলিণ্ডাৰ আজি বনাম বুলি থিৰাং কৰি লৈছো। এটা চিলিণ্ডাৰত কিমান মান ওলাব বুলি তেওঁলোকে কৃষি বিজ্ঞানীসকলে এটা চিলিণ্ডাৰ 3 কেজি ওপৰত হ'ব বুলি কৈছে, যদি ভালদৰে কৰে। জেগা সাজু কৰা হৈছে। আমি মানে মাটি এতিয়া বৰ্তমান আমি এতিয়া ঘৰৰ ভিতৰত আমি হেৰি কৰিছো। আমি মাটি পেলাই মেলি আমি সমূহ মহিলা মানুহ কেইজনো আহিব। তেওঁলোকে আহি ঘৰ চৰ বনাই মেলি মানে আমি সম্পূৰ্ণ এটা এক্সট্ৰা ঘৰ বনাই এই কামটো কৰিম বুলি হাতত লৈছো। 19 গৰাকী আছে। আমি মাছৰুম খেতিটো কৰিম, একেলগে কৰিম গ্ৰুপ হিচাপত, একেটা জেগাতে কৰিম। আমি সৃষ্টিৰ উদ্যোগতে এইটো কামত তেওঁলোকে আমাক সুবিধা দিয়াৰ কাৰণে আমি 19 গৰাকী মহিলা একগোট হৈ মাছৰুম খেতিটো কৰিবৰ কাৰণে লৈছো। আৰু তেওঁলোকৰ ফালৰ পৰা আমাক সকলোখিনি যা যোগাৰ কৰি দিছে। সেইবাবে আমি সৃষ্টিৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।